वेलकम बैक टू माई चैनल मैं सिम्पी आपलोक सकलोके मोर चैनल स्वागतम जानाइछो और आशा करो आपलोक निश्चय भाले आछे तेनहले आहक आज ब्लगटो किनो देखुवाओ अकणमान चाइ जाब मोर लगते अकणमान आज फुफु जाम गतिके सदाय मैं ब्लग नकरो केतियाबा कबात ओলাই गले किबा एनेकुवा थाकिले एक्सट्रा तेतिया देखुवाओ आजिओ तेनेकुवा बुली भाबिछो आरो तेनेकै देखाम कत जाऊ कि करो तेके ब्लग देखाम या चाওক किमान बरषुण एकदम पूरा ठंडा एको देखा नाइ न मैं फ्लैश लाइट दिम या एतिया रातिपुवा 5:30 बाजिसे आरो या बिराट बरषुण या बरषुण पूरा बरषुण या खूब धुनिया एकदम बतर किन्तु आमी एफाले যাব লগা আছে कारण আজি সোনকালে উঠিলো এনেই মই ইমান সোনকালে সাৰ নাপাও या सब खूब धुनिया बरषुण आमार अकणमान दूरলৈ যাব লগা আছে কাৰণে সোনকালে উঠিলো আৰু কতিয়াম দেখুৱাই থাকিম আপোনালোকক বৰ্তমান মই এই मोर अर्किड केटा अकणमान बरषुण पोवाते मैं अलप बाहिर फाले उलियाइ दिम बरषुण खूब भाल पाय राति बरषुण जेतिया दि आछे तेतिया मैं भाबिछु इहतक अकणमान जदि बाहिरत थलोहेतेन बरषुण पराके आरो अलप भाल हलहेतेन किन्तु जे नहक एतिया दिम रৈ रৈ एतिया 7टा बाजिले 7टा बाजित आमी यार পৰা ওলাই যোৱাৰ কথাই আছিলে কিন্তু যাব পৰা নাছিলো এই অকণমান বৰষুণ কমিছে তথাপি দি আছে এয়া বৰষুণ খুব ধুনিয়া বতৰটো খুৱা বতৰ আসলতে আজি ৰাতিপুৱা উঠি দৌৰা বতৰ নাছিলে কিন্তু যাব লগা হ'ব কাৰণ আমি এতিয়া উদালগুৰি যাম আৰু মোৰ বেষ্ট ফ্ৰেন্ড বুলিয়ে কৈছো তাতকেও ওপৰত আসলতে ফ্ৰেন্ড ফিলসফাৰ এণ্ড গাইড গুটে কেইটা ইমান বছৰ আমাৰ ফ্ৰেণ্ডশিপ কিন্তু আমি মই এনেকৈ গৈ পোৱা আমাৰ ঘৰত আহিছে কিন্তু মাতি থাকে বহুত আগৰ পৰা মাতি থাকে আমাৰ ফ্ৰেণ্ডশিপ 18 বছৰমান হ'ল নেকি চাগে কিন্তু মোৰ ভালকৈ মনত নাই তথাপিও সিমানেই হ'ব আৰু ইমান বছৰে মাতিলে আমি যাব নোৱাৰিলো ভবাও নাছিলো তেনেকৈ কিন্তু এবাৰ যাব লাগিব কাৰণ তেওঁৰ দেউতাকৰ বিয়োগ হৈছে গতিকে এনেকুৱাত নগলে নিজৰে কিবা বেয়া লাগিব সেইকাৰণে আমি ওলাইছো আৰু এতিয়াতো বতৰটো দেখিছে অকণমান মুকলি হৈছে কিন্তু হেফালে বোলে বতৰটো ডাৱৰীয়া বৰ্তমান বৰষুণ নাই কিন্তু হয়তো আহিব পাৰে গতিকে আমি আজিয়ে গৈ আজি আহিবগৈ লাগিব অলপ দূৰ আছে আমাৰ পৰা সেইকাৰণে ভাবিছো গৈ আহোঁগৈ আৰু বিহু পালেহি যিহেতু আজি 12 তাৰিখ 13 তাৰিখ কাইলৈ উৰুকা যাব নোৱাৰিম নিমিলিবগৈ সেইকাৰণে ভাবিলো আজি গৈ আহোঁ গতিকে আহক ব্লগটো চাই যাওক কি কৰোঁ কি নাই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম ৰাস্তা পদূলিবিলাক আজি মই প্ৰথম দেখিম উদালগুৰি আমি খাম আমাৰ ইয়া বাহুবলী স্ৱেটাৰ পিন্ধি জেকেট পিন্ধি টপ পোৱা নাই বাহুবলীয়ে গেঞ্জি পিন্ধি আছে আৰু খাই আছে সব গাখীৰবিলাক মোৰ বাটিত দি দিলে আৰু এ মা হইয়া ৰেডি হৈ আছে তেওঁলো ওলালো বৰষুণ এতিয়া কমিলে 8টাই বাজিলেহি ওলালো আৰু এয়া গাড়ী উলিয়াইছে হইয়া তালে আহোঁগে बहुत गरम ठंडा बहुत ठंडा आहते हयतो सन्धिया লাগিব সেইকাৰণে অলপ বেছিকৈ আনিছো এই চাও বতৰ কিমান ধুনিয়া এই আমি মিছন চাৰিআলি পালোহি এইখন মোৰ ফেভাৰিট দোকান এখন কেফ খুব ভাল পাও মই এখনত খাই আৰু ইয়াতে বজাৰ কৰি খুব ভাল লাগে কেফত মান ধুনিয়া ধুনিয়া বস্তুবিলাক আনে খুব ধুনিয়া বনাই ইয়াতে বেকাৰী আছে এটা মিছন চাৰিআলি বহুত ভাল পাওঁ মই এইখিনি জেগা এফালে তেজপুৰ সোমাই যায় আমি এতিয়া সিধা যাম আৰু ইটো চাইডে এফালে খালুপুঙৰ ফালে যায় এফালে এতিয়া আমি ওলাই আছো ঢেকীয়াজুলি ফালে বৰষুণ আকৌ কিনি আছে পাপা গ'ল ফ্ৰুটছ আনিবলৈ ফ্ৰুটছ মিঠাইহে আনিব আৰু কিনি ফ্ৰেছ নিম বুলি কালি কিনা নহ'ল গতিকে এয়া মা
বিধুম ঠাণ্ডা খুব ঠাণ্ডা সেইকাৰণে মানে একদম পূৰা চুৱেটাৰ টুৱেটাৰ লগাই আছোঁ আৰু আহি আছোঁ আৰু এয়া ক্লাছখন নোখোলা সেইয়া বাপা বৰষুণ দিছে সেইয়া পূৰা বৰষুণ দিছে দৰ্জা খুলিব নোৱাৰিম ওদালগুৰি ফাৰ্ষ্ট টাইম আহিম মানে গৈ আছোঁ মোৰ ফ্ৰেণ্ড মোৰ একদম মানে খাছ ফ্ৰেণ্ড কিন্তু আমাৰ আমি একেলগৰ নহয় আমাৰ বহুত ডিফাৰেঞ্চ কিন্তু বিৰাট ভাল ফ্ৰেণ্ড আৰু ফ্ৰেণ্ড ফিলচফাৰ গাইড মই কৈছোঁৱে অথনিও বিৰাট ভাল ফ্ৰেণ্ডশ্বিপ আমাৰ কিন্তু ইমান আমি কণ্টেক্টতো নাথাকোঁ কিন্তু ফ্ৰেণ্ডশ্বিপটো একেই আছে সদায় থাকিব তেনেকৈ আমাৰ আহাও নহয় মোৰ বাৰ্থডে 3বাৰমান সি গৈছিলে তাৰপিছত এইবাৰ আমি আহিলোঁ কাৰণটো গম পাইছেই গতিকে সেইকাৰণে আহিছোঁ আৰু খবৰটো লৈ আহোঁগৈ দুখো লাগিছে বেয়া লাগিছে খুব বেয়া লাগিছে উপায় নাই কি কৰিব আৰু গতিকে সেয়া আৰু আজি ভাত খাই ওলোৱা নাই আজি চিৰা গাখীৰ খাই ওলালোঁ ইমান ৰাতিপুৱাই বাপৰে ডিম বইল কৰি মা লৈ আহিছে সেয়া খাম ডিম বইল খুব ভাল পাওঁ খাই ডিম বইল আৰু সেইবোৰ লৈ মেলি আহিছে এতিয়া চিপছ টিপছ খাম কিবা কিবি খাম তাৰপিছত জেগাটো যিহেতু চিনি নাপাওঁ মই অকণমান টোপনি মাৰিলোঁ টোপনি ধৰিছিলে খুব সোনকালে উঠিলোঁ এতিয়া আৰু এয়া কল আনিলে চেনিটাইজাৰ অনা নহ'লে চেনিটাইজ কৰিব নোৱাৰিম ঠাণ্ডা লাগিছে তথাপিও অকণ মুকলি কৰিছে তথাপিও মুকলি কৰিছিলে এতিয়া নাই কৰা আকৌ দিলে এতিয়া আকৌ বৰষুণ দিছে আপোনালোকক আজি ওদালগুৰিখন দেখুৱাম যিমান পাৰোঁ আজি বজাৰ বাৰ আমি সি ফোন কৰিছিলে এতিয়া আজি বজাৰ বাৰ বোলে আজি টাউন দি সোমাবলৈ মানা কৰিছে আমি চিনিও নাপাওঁ যেনি কয় তেনিয়ে যাব লাগিব গতিকে সেয়া আহিছোঁ আৰু মই চুলি কাটিলোঁ হেয়াৰ কাটটো মই পিছত দেখুৱাম দেই এতিয়া দেখুৱাব নোৱাৰিম এতিয়া মই বৰ ঠাণ্ডা লাগিছে এতিয়া মই কাণ চান পূৰা ঢাকি থৈছোঁ পিছত দেখুৱাম কেনেকুৱা লাগে জনাব আমি ঢেকীয়াজুলি পাৰ হৈ আহিলোঁ আৰু এতিয়া ধাবাত সোমাইছোঁ এখন ল'ব পৰা নাই কেমেৰা ধাবা এখনলৈ আহিছোঁ আৰু মুঠতে চাহ খাই পাপাই মা আমিতো চাহ নাখাওঁ মই নাখাওঁৱেই গতিকে ধাবাখনতে ধৰিছোঁ JN ধাবা এইখন ওপৰত JN ধাবা তাতে মাহঁতে খাবা আমনি লাগিছে আহি কিন্তু বতৰটো বহুত ধুনীয়া আজি খোৱা বতৰ আছিলে ন মা আজি খোৱা বতৰ আছিলে মাৰ সেইটো ডাইলগ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে হেনো সময় কাম সময়ত কৰিব লাগিব এলেহুৱা মানুহৰ কাৰণে একদম ধুনীয়া এটা ঔষধ এলাহ নিহালি থোৱা বিৰবেশ গাত লোৱা নহবা মৰাৰ দৰে হা মানুহ সন্তান নহবা মৰাৰ দৰে এলাহ নিহালি থোৱা বিৰবেশ গাত লোৱা নহবা মৰাৰ দৰে মানুহ সন্তান নহয় মা সময় থাকে মানে কিবা আছিলে মাও পাহৰিছে কিন্তু মোৰ অকণ অকণ মনত আছে আৰু যি কি নহওক এয়া চাহ খাইছে ৰাইজে খাই আছোঁ জীয়েকক এৰিয়া চাহ খাই আছে ছোৱালীয়ে নাখায় যে এজুৰিয়ে কাইলৈ বেলেগ আনিম সেয়া পাপা আকৌ গৈছে কিবা বিচাৰি ক'ত গ'ল টিকেটকৈ নাইকিয়া হৈ যায় সেইফালে বেক কেমেৰা কৰিহে ধৰিবই নোৱাৰো নহয় কেনি যায় সেয়া ছাৰ চাহ খাই আছে ৰাস্তা পাৰ হৈ গুচি গ'লোঁ সেয়া পাপা সেয়া আহিছে এপকেটৰ কথা ক'লে একে গোটেই মালাই লৈ আহে এয়া আনিলে বিপুল দাই চিপছ আনিলে ৰ'বা চেনিটাইজ মাৰিব লাগিব ৰ'বা মই চেনিটাইজাৰটো মাৰি লৈছোঁ বিৰতিৰ পিছত আকৌ এতিয়া জাৰ্ণি আৰম্ভ কৰোঁ খাই এয়া
খালোঁ এবখলা, এতিয়া আকৌ দুবখলাটো খাম। ওৰাং পাইছোঁ, ওৰাং ডিম খোৱা পৰ্ব এয়া খাই খাই চুলত ওলাই আছে। এইফালেও খাই হাতত দিম চবৰে, এয়া হাতত দিম। জাৰ্ণি কৰিলে এইটো খাওঁৱেই আৰু খুব ভাল পাওঁ। ক'ৰবাত এনেকৈ দূৰলৈ আহিলে বেলেগ বাৰু কিনি খোৱা হয়, কিন্তু এইটো বস্তু লৈ আহে মা, খুব ভাল পাওঁ। এইখন ওদালগুৰি, এইফালে টাউনলৈ যায়, মেইন বজাৰ এইফালে হয়। আমি এতিয়া ভিতৰত দি আহিলোঁ, বজাৰ বহুত ভিৰ হ'ব ৰাস্তাত, সেইকাৰণে আৰু গৈ পালোঁ। এতিয়া ঘূৰি আহি আছোঁ, কিন্তু দেখুৱাবলৈ নহ'ল, বেয়া লাগিলে পৰিৱেশটো। তেনেকুৱাত ভিডিঅ' চিডিঅ' কৰি ভাল নালাগে, গতিকে এতিয়া আকৌ ঘৰলৈ বেক কৰিছোঁ। দেখুৱাম আকৌ ওদালগুৰিখন দেখুৱাওঁ অকণমান থুলমূলকৈ। আমি ওদালগুৰিৰ পৰা আহিলোঁ, এতিয়া আমি ৰাস্তাত আছোঁ আৰু লাঞ্চ টাইম হৈ গ'ল, 2টা বাজিলে, গতিকে পেট পূজাটো কৰি যাওঁ। এতিয়া আহিছোঁ আমি, ক'লৈ আহিছোঁ? সমাৰোহ আহিছোঁ, তাতে খাম। বৰ ধুনীয়া, আগতেও খাইছোঁ ইয়াত, ধুনীয়া বনাই। আজিও অকণ দি যাওঁ ঠেলাত। এইখন সমাৰোহ, আহিব আপোনালোক, ভাল লাগে। এয়া মই আগে ভাগে সোমাইছোঁ। এই মা, পাপা ক'ত? পাপা জানো, পাপা ক'ত? আহি আছোঁ। এই লেটেকু নহয়, এইবিলাক বেলেগ কিবা নহয়, এইটো লেটেকু নহয়, নহয় এইটো জানো কি? লেটেকু নহয়, নহয় লেটেকু মামা। এই পাপা আহিছে, নহয় লেটেকু। সমাৰোহ বহুত ধুনীয়া। এতিয়া এয়া এক্সপেৰিমেণ্ট কৰি আছে, পানীটো ক'ৰ পৰা ওলাই ক'লৈ গৈছে একচুৱেলি। এই ৱাণ্ডাৰিং জিও বহুত ধুনীয়া। ৱেইট কৰাৰ পিছত এতিয়া আহি পালেহি আমাৰ খাদ্য। এয়া মা গালে চালে হাতীয়াকৈ আমন জিমনকৈ বহি আছে, বহুত দুখ। পাপা নাই, ওলাই গ'ল। এয়া ইণ্টেৰিয়ৰ খুব ধুনীয়া, চব এইবিলাক বেম্বো। এইটো ৰাইচ, এইটো মটন, এইটো নান, এইটো মোৰ নুডলছ। এতিয়া পাপা আহিলে খাব পাৰিম আৰু। এতিয়া আমি খাম। পাপা আহি পোৱাহি নাই, পালেহি, পাই পেলাই বহি নাথাকে যে, অকণমান ওলাই যায়। আমি ফটো চটো উঠিলোঁ,
উঠি পেলাই এতিয়া খাম আৰু এয়া ছাৰ্ভিচ বেয়া নহয়, খাবলৈও খুব ধুনীয়া ইয়াতে। মই টেষ্ট কৰোঁৱে নেকি? নাই পাপা আহিলক, সেয়া ক'বই নোৱাৰে পাপা। এই আমাৰ ৰখি আছে, একদম মুখ চুখ খং উঠিছে দেই আহি পোৱা। চাই আছোঁ যে বোলে ভাতৰ একে ধোঁৱা ওলাই আছে, এই ভাতৰ ধোঁৱা ওলাই আছে। हाँ आइए आइएगा, अभी खाएगा, खाने के बाद मिलेगा। আমি খাই বৈ ওলাই আহিলোঁ, বিৰাট জ্বলা, খুব জ্বলা। আৰু এতিয়া ঘৰলৈ যাম। আজিৰ ব্লগটোত ইমানেই আছিলে, ইমানতে সামৰণি মাৰোঁ। যদি ছাবস্ক্ৰাইব কৰি থৈছে তেনেহ'লে বহুত বহুত ধন্যবাদ। মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, যদি ভাল পাইছে কেনে হৈছে জনাব কমেণ্টত। আৰু আজিলৈ ইমানেই আছিলে, ধন্যবাদ।